হে বন্ধু বান্ধৱীসকল মোৰ সেকেন্ড মিনি ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ মেংগোৰ জুচ। ইয়াত মই 6-7টা মান আম লৈ লৈছোঁ আৰু এয়া আমাৰ ঘৰতে লগা আম হয় দেই। আৰু যিমান গৰম পৰিছে ন, জুচ বা চৰবত নাখালে নহয়ে, সেইকাৰণে ভাবিছোঁ অলপমান জুচ বনাই দিওঁ, আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰি দিওঁ। এয়া দেখিছে, এইখিনি মই ভালদৰে মিক্স কৰি লৈ এটা মিক্সি বাতিত দি দিছোঁ। গোটেইখিনি মিক্স কৰাৰ পিছত এইখিনি আমখিনি যিহেতু আমাৰ ঘৰৰ হয়, মিঠা হয়, সেইকাৰণে চেনি বেছি নাই দিয়া, 3 চামুচ চেনি দিছোঁ ইয়াত, দেখিব পাইছে। আৰু অলপমান আধা বাতিমান গাখীৰ দি দিছোঁ আৰু অলপ আইচ দি দিছোঁ ইয়াতে, দেখিব পাইছে। আৰু এইখিনি ভালদৰে গুড়ি কৰি ল'লোঁ। গুড়ি কৰি লোৱাৰ পিছত এয়া দেখিছে, এয়া অলপমান ভাল দেখিবলৈ, ধুনীয়া দেখিবলৈ ড্ৰাই ফ্ৰুটছ অলপমান দি দিছোঁ, তাৰ ডেক'ৰেশ্যনটো যেন ভাল লাগে। এয়া আমাৰ জুচ ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিছে, এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বাই বাই।